অঁ 4 তাৰিখে বিয়া ন হয় 4 তাৰিখে বিয়া 6 তাৰিখে ৰিচিপশ্যন গতিকে 2 দিনাই দেখা পাম বুলি আশা কৰিলোঁ কিন্তু 4 তাৰিখে অলপ দিগদাৰ অফিচ খোলা যে কিন্তু 6 তাৰিখে চিয়ৰ দেখা পাবাই তথাপি মিলাব আৰু 2 দিনাই বাৰু মই আহিছোঁ ৰ'বা চাহ একাপ খাই যোৱা মই চাহ নাখাওঁৱেই নাই এই বনাইছে হেৰা চাহ বনালো খাই যোৱা চাহ মই চাহ নাখাওঁৱেই তুমি ইমান চাহে নোখোৱা নাই নাখাওঁৱেই হ'ব দিয়া তেতিয়াহ'লে মই মানে গ্ৰীণ টিহে খাওঁ বেলেগ চাহ নাখাওঁৱেই চাহ কলাহে থাকে গাখীৰ দিলে অলপ বগা হয় ঘিণ আকৌ কেতিয়াৰ পৰা হ'ল পাই এবিধ স্বাস্থ্যৰ কাৰণে ভাল খাবলৈ অলপ বেয়া বাৰু আমাৰ আকৌ কাৰাকে গাখীৰ চাহ একাপ নাপালে চাহ খোৱা যেনেই নালাগে চুগাৰে যেতিয়া বিহু দেখুৱাব তেতিয়াহে গম পাব আহিছোঁ দিয়ক ঠিক আছে দিয়া তোমাক নেক্সট টাইম আহিলে গ্ৰীণ টি খুৱাম দিয়া পিছে বিয়াটো গ্ৰীণ টিয়ে খুৱাম বুলি ভাবিছা নেকি ধেমালিহে কৰিছোঁ দেই বেয়া নাপাবা বহাচোন দাদাৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ আহিলোঁ অঁ গম পাইছোঁ খবৰ ৰাখিছোঁ পিছে কেই তাৰিখলৈ পৰিলে তাকে 4 তাৰিখলৈ বিয়া 6 তাৰিখলৈ ৰিচিপশ্যন অঁ ভাল ভাল ৰ'বা চাহ একাপকে বনাবলৈ কওঁ চাহ ঐ গ্ৰীণ চাহ দুকাপ লৈ আহ গ্ৰীণ চাহ মানে গ্ৰীণ টি এতিয়াহে শান্তি দেই কিবা কৈছিলা নাই একো নাই অঁ বাকী মাহঁতৰ ভালেই নহয় ভালেই বিয়া বুলি ব্যস্ত আৰু বাকী কামবোৰতো চব আগবাঢ়িছে চলি আছে আৰু বিশেষকৈ এইবোৰ সমস্যা আছে আৰু অকলে মানুহলৈ বৰ দিগদাৰ উপায় নাই দাদা খাওঁ কি হ'ল খোৱা খোৱা চাহ খোৱা নহয় গ্ৰীণ টি বনাবলৈহে কৈছিল গ্ৰীণ টি কি গ্ৰীণ টি মই মানে বেলেগ চাহ একো নাখাওঁৱেই আপুনি গ্ৰীণ টি বনাবলৈ কোৱাৰ কাৰণেহে মই বাধা নিদিলোঁ অঁ বুজিলোঁ অঁ গিৰি এইফালে আছোন কিয় ইয়াৰ নাম গিৰি ৰ'ব ক'ত যায় চাহ খাই যাওক আকৌ যদি আমাৰ ভিডিঅ'টো ভাল পাইছে তেন্তে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ